আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। মামা মোৰ আগত কি আছে? মই আগত দিকে আছো আৰু আমি আজি ব্লগ এটা আৰম্ভ কৰিছো আৰু গুটি ব্লগ চেনেলটো বনাম বুলি ভাবিছো। এটা ধোঁৱা মাৰি আছে। কি হৈছে? ধোঁৱা। আৰু গাইছ এটা বনাম বুলি ভাবছি বোলে ইউ কিন্তু ধোঁৱা মাৰিছে কি বতাহ ধোঁৱা মানে বতাহ বলি আছে বেছিকে। এটা বনাব নোৱাৰা নেকি ঘৰতে বনা নেকি? ঘৰত নবনা এই সাইডত দি তাই সাইডত বনালো। হা? সাইডত আৰু গাইছ আমি ভাবছিলো বাহিৰতে বনাও কিন্তু বাহিৰত বতাহ মাৰি আছে ফাগুনৰ মাহ না তো এই ফেলি সাইডত হেৰু বনাবো। হাবিজাটো বনাবো। যোগাবাতি ৰেডি হৈ গ'ল আৰু মাংসখিনি বনাব আছে। আৰু এইফালে যোগাবাতি চিজি গৈছে। এই ইমান ডাঙৰকে কাটছে তই সৰু সৰুকে কাটব লাগে। হয় নেকি? আৰু আমি থলুৱা বস্তু বনাম আৰু ভাবছিলো আমি ভিতৰত বনাম তাৰপিছত আমাৰ দুইজন শেষে হোৱা নাই তাৰপিছত আকৌ আহিছোঁ বাহিৰত বনাব যি হয় হ'ব বতাহ যিমান দিয়ে দিয়া আমাৰ দুইজন এটা আকৌ বাহিৰত আহিছোঁ আৰু গোটেই মছলা পাতি আনি আছে আৰু এইবিলাক বইল কৰি প্ৰথমতে বইল কৰি দিছোঁ মাংসটো পূৰা ধুনীয়াকৈ জুইত কাৰণ মাংস কম বাটাৰো কম ইফালৰ পৰা আহি আছে আমাৰ গুটি যোগাবাতি লৈ হয় নেকি লৈ আহিছোঁ বঢ়িয়া থেংক ইউ এই মাংস বইল কৰিছোঁ অঁ আমাৰ কেৰাহীতে মাংস নুমাই পেলাই আকৌ কেৰাহীটো অন কৰিছোঁ ইয়াৰ ধুনীয়াকৈ কি কৈছ তই আদা কুটি পেলাই এটা খুন্দিম খুন্দবি তাৰপিছত তই জলকীয়াটো খাবি ন ধুনীয়াকৈ বতাহ বলি আছে আৰু বাটাত দি দিছোঁ আমাৰ ষ্টাইলটো অলপ বেলেগ দি আহিছে আৰু বাটা ভালকৈ বনাব ভাতা চিকেন গুটিও নাজানে যাওঁনে খোলাই দি তেল দিলি নহ'ব এই বেছিকৈ দিব লাগিব সেনেকৈ নহয় এই আমি আলু চালু পিঁয়াজ চিয়াজ দিলোঁ আদা নিবি ৰ এতিয়া চিবেলা মনা খাইগা नहीं खाएगा चिकन बटर खाएगा नहीं खाएगा खाएगा দেখা বিস্কুট দি খাম মই এনেই কৰিম বাপৰে গাইছ খোৱা একদম চকুত ধৰছি আৰু এইফালে বতাহ দি আছে না আৰু বাপা হাৰে একদম চকুত ধৰছি আৰু এই ফহাজ আৰু পিঁয়াজ আৰু এইফালে আমাৰ গোটেই ৰান্ধি আছে আৰু মনা চাইছে এইফালে মনা আৰু মছলা পাতি আমি ইয়াক জীয়া দিলোঁ আদা ইয়াৰ চেনি হালধি আৰু মনা কৰি মছলাৰ লগত গুটি লাৰি এই ভালকেলা আৰু নিজৰ ষ্টাইলত দুষ্টামি হ'ব গজব কি কাহিনী হে কেঁচা লাগা সিহে ক'বা দে নি তোক ভকলাই হাঁহি ভকলাই কি দিবি গুটি এতিয়া জম্পাত তেজপাত ক'ত পৰিব হৈছে সি তেজপাত নহয় আনচোন এই আদা দিছোঁ আদা আৰু জীয়া জাল মাৰিছোঁ তই অলপ অ' জিন নিজৰ ষ্টাইলত নে অলি মাংসই খামাই যায় মানে ভাত চাত নহয় আকৌ চেনিও দিবি নেকি চেনি অলপ দেৰিকৈ দি ৰ চেনি খোৱা খালা মনা চেনি হাত মনা কৰি চেনি পানী দি দিব লগা আছে তল লাগিছে পাই বহুত টাইমত হৈ গৈছে চাৰিকেইটা আহিছে ক'ত বেয়া এই কি পাইছা মানে মোক ধুই যা হাত ধুই টেষ্ট কৰিব তহঁতৰ টেষ্ট কৰা থৈ দিছোঁ যা পেলাই দিয়ে মোক এই ক'ত দিবা কোনফালে আহিছ এই সেইফালে দিছ পূৰ্বই সেইফালে দিয়া খাইছোঁ নিমখ চিমখ হৈছে নাই ভকতহঁত কেনে আহিছি দোষ কৈ দিয়ে একবাৰ আহিছ এনেই নকবি আকৌ এনেই কৈছা নে কৈছা বাটাৰ চিকেন গাইছে আমাৰ হৈছে অলৰেডি ৰেডি আৰু খালোঁ অলপ ভাল লাগছে আৰু এনেকুৱা ঘৰতে বনালোঁ হৈ আছে কেনে কৰে ই আৰু আমি খাম তিনিওতে আমি এয়া অলপ থৈ দিছোঁ ঘৰৰ কাৰণে কি ভাল হৈছে আৰু কি তেল ভাল হৈছে কি ভাল হৈছে বাহ এমানে ভাল হৈছে গাইছ তেলো ভাল হৈছে মই বনোৱা মাংসটোৰ মনা সঁচাকৈ নেকি শুনিছা মই তেলো ভাল কৰি দিছোঁ কাৰণে গাইস ব্লগটো সৰুকে বনাইছিলো ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেন্ট সব কৰি দিব আৰু গাইছ সিফালে ওলাই আহিছোঁ এতিয়া ৰাস্তাত দেখি আৰু মই মানে দোকানতে যাব আহিছোঁ গুচি আহিছোঁ নেকি কাপোৰ চাপোৰ লৈ আহি আমাৰ বাটত ক'ত যায় তই ক'ত যায় কাপোৰ চাপোৰ লৈ আহিছে আজি অকণমান ভিডিঅ' কৰিব ল'ব নেকি ভিডিঅ' কৰিব লোৱা আৰু গুটিটো ঘৰ হ'লে গাইছে ইয়া প্লাষ্টাৰ চাকা ৰেডি ন ভৰা প্লাষ্টাৰ কাৰণে তোক কেনেকুৱা কালাৰ ল'ব ভাল লাগছে
কালাৰ ৰেড আৰু ৰেড আৰু কি এইটো কি কালাৰ পানী পানী বোলে আৰু গাইছ এতিয়া আমি খাব যাম কিবা এইখন দোকানত গোটেই খাবি নেকি তই খাবি বায়ু খাব বোলে কিবা খাওঁ যায় মানে ফুলাৰী বনাই আছে আমাৰ উদয় ধুনীয়া ধুনীয়া ফুলাৰীয়া এয়া কি কি আছে তে ভেজ চপ আৰু কণী চপ এইবিলাক ধুনীয়া চব কিমান বেচাইছোঁ এইবিলাক ঘুগুনি আছে ঘুগুনি খাম এতিয়া আমি তাই খালি মানে এয়া পকৰা বনাব মাছৰ বি খাই কিয়া তই কি খাবাইছা खाऊंगा तू खाएगा ना अच्छे से खाता है गाइस अच्छा है हम কেঁচা বি খাই কিমান ধুলা এজন আচলতে আৰু ফাইনেলি গাইছ আহি পালোঁ আমি ঘৰ আৰু খাই বৈ লুটি বুটি আহিছোঁ এয়া 5 টকীয়া হাপে নে এয়া কুকিজ কপিত বাঞ্চ ঘৰ আজি চিঙা হাপে এটা দেখা পাইছোঁ তাক এ তাই ক'ত বলাইছে আৰু কেনে কৰে খাব পালে একেবাৰে চেল পেনি হাঁহি মাৰিব এটা খাব নাপালে খঙত চব গুকেইটা বেলেগ চব তাৰে চিয়াও গাইছ দৌৰিমন আনি দিছোঁ